মনিছ কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ মই কলডিলৰ ৰেচিপি। মই এটা কলডিল লৈ লৈছোঁ, দুটা কাটি লোৱা আলু, দুটা কাটি লোৱা পিঁয়াজ, দুটা কাটি লোৱা বিলাহী আৰু 3টামান কেঁচা জলকীয়া আৰু নহৰু কেইফুটামান লৈছোঁ। তাৰপিছত মই কলডিলখিনি ভালকৈ গুচাই লৈছোঁ। আমাক কলডিলৰ ৰেচিপিটো বনাবৰ কাৰণে এই মাজৰ অংশটোৱেই লাগিব। তাৰপিছত মই কেৰাহী এখনত এগিলাচ পানী দি পেলাই কলডিলটো বইল হ'বলৈ দিছোঁ। 20 মিনিটমান বইল হ'ব লাগিব। মই ঢাকন এখন দি দিছোঁ। কলডিলটো ঠাণ্ডা হোৱাৰ পাছত মই এইটো 4 টুকুৰা কাটি লৈছোঁ। তাৰপিছত মই এটা বাটিত 4 চামুচ আৰু আধা চামুচ বেচন, এচামুচ হালধি গুড়ি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, এচামুচ নিমখ, তাৰপিছত একাপ পানী লৈছোঁ আৰু অলপ অলপকৈ পানী দি পেলাই মিশ্ৰণটো ভালকৈ পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছত বইল হোৱা কলডিলখিনিৰ ওপৰত মই ভালকৈ মিশ্ৰণটো লগাই লৈছোঁ। তাৰপিছত পেন এখন বহাই লৈছোঁ, তাত 4 চামুচ মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই এপিচ এপিচকৈ কলডিলখিনি ফ্ৰাই হ'বলৈ দিছোঁ। এইখিনি বেছি ফ্ৰাই হ'ব দিব নালাগে, কিয়কি বইল হোৱা আছে কাৰণে কম ফ্ৰাই কৰিলেই হ'ব। মোৰ ফ্ৰাই কৰা হোৱাৰ পাছত মই প্লেট এখনত নমাই লৈছোঁ। তাৰপাছত সেইখিনি তেলতে মই আলুখিনি ফ্ৰাই হ'বৰ কাৰণে দিছোঁ। এচামুচ হালধি গুড়ি আৰু আধা চামুচ নিমখ দি পেলাই মই আলুখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ।
ফ্ৰাই কৰি হোৱাৰ পাছত মই প্লেট এখনত নমাই লৈছোঁ। তাৰপিছত মই কেৰাহী এখন গৰম হ'ব দিছোঁ। তাত 2 চামুচ মিঠাতেল দিছোঁ। তেলটো গৰম হোৱাৰ পাছত মই এটা শুকান জলকীয়া দিছোঁ আৰু কেইটামান ক'লা জিৰা দিছোঁ। তাৰপাছত পিঁয়াজখিনি দিছোঁ। মই ভালকৈ লৰাই লৈছোঁ। বিলাহীখিনি দিছোঁ। এচামুচ হালধি গুড়ি আৰু এচামুচ নিমখ দিছোঁ। তাৰপাছত লৰাই লৈছোঁ। তাৰপিছত অকণমান ফ্ৰাই হোৱাৰ পাছত মই ৰুকি লোৱা নহৰুখিনি দিছোঁ। আৰু কটা জলকীয়া কেইটা দিছোঁ। তাৰপাছত মই এইটো ভালকৈ ষ্টিমটো কমাই লৰাই লৈছোঁ। এইখিনি অকণমান দেৰি ফ্ৰাই হ'ব লাগিব ভালকৈ। ফ্ৰাই হোৱাৰ পাছত এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপাছত ভালকৈ লৰাই লৈছোঁ। এইখিনি হোৱাৰ পাছত অকণমান আলুখিনি দি দিছোঁ। আলুখিনি দি ভালকৈ লৰাই লৈছোঁ। তাৰপাছত মই এচামুচ নিমখ দি দিছোঁ। মোৰ এইখিনি ভজা হোৱাৰ পাছত 400 ml পানী দিছোঁ। মই গৰম পানী দিছোঁ। তাৰপাছত এইখিনি মই ষ্টিমটো কমাই হ'বলৈ কাৰণে দিছোঁ। এইখিনি অকণমান উতলি অহাৰ পিছত মই ফ্ৰাই কৰি থোৱা কলডিলখিনি দি দিছোঁ। এইখিনি মোৰ হৈয়ে আহিছে। তাৰপাছত মই হোৱাৰ পাছত এচামুচ গৰম মছলা দি ভালকৈ লৰাই লৈছোঁ। মই এইখিনি হোৱাৰ পিছত মই প্লেট এখনত নমাই লৈছোঁ। আপোনালোকে কলডিলৰ ৰেচিপিটো ট্ৰাই কৰিব, ভাল লাগিব। ভাতৰ লগত খাবলৈ ভাল হয় আৰু খাবলৈ মাছৰ সোৱাদৰ নিচিনা হয়।